Hello everyone, good morning. আপোনালোকে চাহ খালে নে? এতিয়া মই স্কুল যাবলৈ আছো। আজি মোৰ এক্সাম আছে। আজি কি এক্সাম আছে? আছামিজ ভালকৈ দিবা দেই। আৰু এইপিনে মৰমে আজি মানে মোৰ ভিডিঅ'টো একদম আৰম্ভণি আমাৰ ডাঙৰ দেহামানৰ পৰা কৈছোঁ। বিশেষকৈ তাই আজি স্কুল আছে। ধূপৰা জ্বলাই লোৱা, যোৱা এক্সাম আছে। ধূপৰা জ্বলাই লোৱা, মোজা নিপিন্ধা আগতে। সেইপিনে আছে, সেইটো ৰুমত। দেউতাক কৈ দিয়াচোন, ধূপৰা জ্বলাই লোৱা। পৰীক্ষা আছে, মোৰ যে ইমান ভয় লাগি আছে। ভালে কুশলে দিলেই হ'ল। পঢ়ি যোৱাটো যায়, কিন্তু তাই মানে এই গাটো পটককৈ কিবা এটা হয়েই। ইয়াতে জ্বলাই দিয়া। এই জুচ লটা ধূপ পেকেটা লৈ পেলাই দিয়া। ধুনীয়াকৈ ভগৱানক ভাবি চিন্তি লোৱা, পঢ়াখিনি যাতে মনত পেলাই যাতে দিয়ে। আছেই বাৰু 15 মিনিট। এয়া ওলাই মেলি ৰেডি হৈ আছে। আৰু এতিয়া আমাৰ মৰম নহয়, তাতে জ্বলোৱা, যোৱা। এই হেৰিখন গামোচা লৈ একো নহয়, দেউতা আছে ন, যোৱা। এইখন গামোচা ইয়াত আছে। তেওঁ গৈছে ৰ'বা, তেওঁ হাত ধুবলৈ গৈছে। তাৰপিছতে সেয়া তাকে খুৱাই মেলি খাবলৈ দিলোঁ। খাই মেলি উঠি গা পা ধুই লৈ এয়া কাপোৰ কানি পিন্ধি এতিয়া বোলো ধূপটা জ্বলাই লোৱা। দেহা এই গামোচাখন উল্টা হৈছে, শুন চাই লোৱা গামোচাখন। এই ফুলটো সদায় আগলৈ দিবা মা। আৰু সেয়া ভনীয়েক ৰেডি হৈ আছে দেই। তাইও মানে থ'বলৈ যাব আৰু বাইকত। সেয়াই আজি মানে ভিডিঅ'টি আৰম্ভণি আমাৰ ডাঙৰজনীয়ে কৈছেগৈ। তাই কৈছিলে মা দিয়াচোন বোলে, মই বোলে আৰম্ভণিটো ময়ে কৰোঁ। মই বোলো কোৱা বোলো। আগ্ৰহ যেতিয়া কৈছে কি একো নহয়, সেইটোকে পিন্ধি যোৱা, ভাল লাগিছে, বিউটিফুল লাগিছে। আকৌ মই চেঞ্জ কৰি নিদিওঁ আৰু দেই, শুন। তাৰপিছতে সেয়াই বাৰু আজি দিনটো কি দেখাব আপোনালোকক, আপোনালোকে তাকে চাই যাব। আৰু এতিয়া এয়া ডাঙৰ দেহাই ধূপটা জ্বলাই মেলিছে। লগতে সৰুবিতে চাইকেলখন লৈ পিনে, মানে চাইকেলখন এইকেইদিন বহুত দিন চলোৱা হোৱা নাছিলে দেই। থওঁতে চকা মানে হেৰি হৈ গ'ল। দেউতাকে তাকে এয়া চাই আছে। আৰু ডাঙৰ দেহাই এয়া মানে ধূপটা জ্বলাই মেলি লৈ যায় আৰু। দেহা মানো আজি শনিবাৰ নহয়, কিতাপ বহুত লৈছ নেকি? শনিবাৰ দিনটো বেগটো বহুত গধুৰ নিচা লাগিছে আকৌ। মই ৰেগুলাৰ কিতাপ তিনিটাই নিছো। কাইলৈ আজি পৰীক্ষা আছে না। হ'ব মোৰ সেইফালে নহয়, দেউতা কালি পাইছিলা নাই? এইফালে যা, ষ্টেপেদি যোৱা। তুলসী পুলিটো ধুনীয়াকৈ অকণ মচি কাচি দিব লাগিব। বাৰিষা দিনকেইটা জগ মাটি অকণ দি ৰ'বা। নাই হোৱা ন, টাইম নাই হোৱা। 7টোত কৰিলে যাবা, নাই হোৱা টাইম। অকণ বহি থকা আছে, এনেই ৰাস্তাত গৈ থিয় হৈ থাকিব নালাগে। সি টাইমতে আহে। কৈ থাকা, বহি থাকা। চুলিখিনি দেখিছা নাই? তো পাল্লা শেষ হৈছে। যিহেতু আজি বতৰ ঠাণ্ডা, সেইকাৰণে ভাবিছোঁ ডাবল মই তেল অকণকৈ ঘঁহিছোঁ। কি তেল ঘঁহিম, কিনো ঘঁহিম মানে মই উপায় নাপাওঁ। মোবাইলত চালেও মানে বহুতো মানে দিয়ে, কিনো কৰিম মই চুলি কোচাত। সেইকাৰণে আগৰ এইটো ডাবল মই তেলটোকে বোলো ঘঁহোঁ। তালুকা ওলাই গৈছেগৈ। টাকলি হ'ম আৰু বুজিছে। টাকলি মৰম মা টাকলি হ'লে কেনেকুৱা লাগিব? বেয়া লাগিব বোলে। তাৰপিছতে চিলিচাত তেলৰ পৰা ঘঁহোঁ দেই। আজি যিহেতু বতৰটো ইমান ঠাণ্ডা হৈছে, মই কালিয়ে ঘঁহিম বুলি ভাবিছিলোঁ। কালিও বতৰটো ঠাণ্ডা হৈ আছিলে। তাৰপিছত ৰ'দ নাছিলেই না কালি। তাৰপিছত ঘঁহিম বুলি ভাবিছিলোঁ, পাহৰিয়ে গ'লোঁ। বিশেষকৈ কালি মোৰ টোপনি নিচা ধৰিলে দেই। মই আপোনালোকক কৈছোঁ নাই, আজি আকৌ গাটো একদম টোপনি নিচা নাই। মোৰ কিনো হয়, এবাৰ ধৰিব টোপনি নিচা, এবাৰ ধৰিব মাথা কামোৰণি। আই ধুনীয়াকৈ চুলিখিনি তেতিয়া তেল লগাওঁ। আৰু হেৰি নহয়, এতিয়া কলৈকোতে যোৱা প্ৰগ্ৰেম নাই আৰু। মই আকৌ স্কুল খুলিলে তেতিয়া আকৌ লগাব নোৱাৰিমেই আৰু। নকবি দেই, মাৰে টাকলি হ'লে কি হ'ব। তুমি মোক তেতিয়া মা বুলি নামাতা, আইতা বুলি মাতিবা।
আৰু এইপিনে মৰমে কি লগাই থৈছে গম পাইছে? পেপা পিক লগাই থৈছে। 9টা বজাৰ পৰা পেপা পিক দিয়ে, 8টা বজাৰ পৰা মানৰ পৰা দিয়ে নেকি, 7টা-8টাৰ পৰা পেপা পিক লগাই থৈছে। তাৰক মেহতা গ'ল আৰু ডাঙৰ দেহা খালি তাৰক মেহতা চাই আৰু মৰমে কি চাই? মৰমৰ স্কুলৰ নামটো কি আছিলে কৈ দিয়াচোন, কৈ দিয়া। মিছ মিছ তাৰপিছত পাহৰিলে নি নিজৰ নামটো? খা বাবাই ৰিয়াঞ্চি দাস, মিছ ৰিয়াঞ্চি দাস। আৰু মৰমৰ লগৰ যিজনী বহে তাইৰ নামো হৈছে ৰিয়াঞ্চি হাজৰিকা, হয় নাই? ৰিয়াঞ্চি এগৰাকীৰ নাম হৈছে ৰিয়াঞ্চি আৰু এজনীৰ নাম হৈছে কি ভাৰ্বি। মৰমৰ বোলে বেষ্ট ফ্ৰেণ্ড। সেয়াই মোৰ দিনটো এনেকৈ যায় গম পাইছে, এনেকৈ যায় দিনটো। বাইকৰ মানে ফ্ৰেণ্ড যিকেইজন নামটো কৈ আছে, এজনীৰ নাম আদিতা, এজনীৰ নাম প্ৰজ্ঞা, এজনীৰ নাম পৰিধি, হয় নাই? মামঘৰ ফ্ৰেণ্ড আছে না? মা ফ্ৰেণ্ড আছে নাই? মা ফ্ৰেণ্ড আছে। ক'ত আছে? এনে দেখিছে তিতা কেৰেলা এতিয়ালৈকে 2-3বাৰমান আনিলে, 2বাৰ আনিলে দেই, 2বাৰ আনিলে। এবাৰ নিজে আনিবলৈ গ'ল, তাৰপিছতে সেই নিজে আনি এবাৰ খালেহি, সেইবাৰ সৰহকৈ আনিছিলে। এইবাৰ মই দি পঠিয়াইছোঁ। তিতা কেৰেলা খাই ভাল পোৱা ছোৱালী চক ইমান তিতা কেৰেলা খাব পাৰে। আৰু এতিয়া বাহিৰেও পৰিৱেশটো চাওক ইমান সুন্দৰ হৈ আছে। আজি 2দিনমান ধৰি ইমান সুন্দৰ বতৰ কৰি আছে, মানে ইমানেই ঠাণ্ডা হৈছে, ভাল লাগিছে বাৰু। গৰম দিনকেইটা এনেকৈ যদি অকণমান ঠাণ্ডা ঠাণ্ডা পৰিৱেশ এটা যদি পাওঁ ভাল লাগে। আৰু আজি যিহেতু ৰাতিপুৱা পৰা মানে এয়া বৰষুণ দি আছে, তাৰপিছত ভাবিছোঁ মাংস অকণমানকৈ আনো নেকি। আৰু কি হ'ল মানে ঘৰুৱা কোমোৰা অকণমান আছে দেই, মই আজি 2দিন ধৰি মানে বতৰ ঠাণ্ডা হোৱাৰ পৰা কৈ আছোঁ বোলো হাঁহৰ মাংস অকণমানকৈ আনো নেকি। তাকে এতিয়া কওঁগৈচোন কি কৰে বা তেওঁ। এতিয়া এয়া ৰান্ধিবৰ কাৰণে পাকঘৰলৈ আহিলোঁ। আৰু আজি যিহেতু মানে বতৰ ঠাণ্ডা, সেইকাৰণে কি হ'ল মানুহজনে হাঁহৰ মাংস লৈ আহিছিলে দেই। এয়া হাঁহৰ মাংস আধা কেজিমান আছে, হাঁহৰ মাংস লৈ আহিছিলে। তাকে এতিয়া বোলো বনাওঁ। আৰু বিশেষকৈ ঘৰুৱা কোমোৰা এটা আছিলে। তাৰপিছত মই কৈ আছিলোঁ কালিও বতৰ ঠাণ্ডা আছিলে, মই বোলো কোমোৰাটো থাকোঁতে হাঁহ মাংস অকণমান খাবলৈ ভাল হৈছিলে। তাৰপিছতে এওঁ ৰাতিপুৱাই গৈ পিনে এই হাঁহ মাংস লৈ আহিছিলে। আৰু ওচৰতে বাৰু লোকেল হাঁহে কাটে দেই। এয়া হৈছে হাঁহৰ মাংস, লগতে এয়া হৈছে নহৰু আদা, তাৰপিছতে পিঁয়াজ পেষ্ট, এয়া হৈছে এক্সট্ৰা পিঁয়াজ, কোমোৰা, লগতে আলুটো অকণমান ডাঙৰকৈ দিছোঁ। আৰু এতিয়া এয়া সুন্দৰকৈ বনাম, তাৰপিছত দুপৰীয়া সাঁজ খাব লাগিব। আৰু প্ৰথমতে এতিয়া এয়া কেৰাহী এখন পাতি দিলোঁ গেছত, তাৰপিছত গৰম হ'বলৈ দিয়া পিছত এয়া তেল দিলোঁ। তেলো গৰম উঠাৰ পিছতে এতিয়া ভাবিলোঁ কেঁচা পিঁয়াজখিনিয়াকৈ দি লওঁ, যিখিনি দৰকাৰকৈ কটা হৈছিলে তাকে অকণমান গৰম হ'বলৈ দিলোঁ। তাৰপিছত নহৰু আদা পেষ্ট দি ভালদৰে ভাজিছোঁ। আৰু এটা কথা, মই কিন্তু তেল একদম কমাই দিছোঁ দেই, যিহেতু এইটো হাঁহটো কোমলীয়া হাঁহ আৰু তেলো বোলে। তাৰপিছতে সেইটো কাৰণে বোলো ভাবিলোঁ তেলটো অকণ কমাই দিওঁ। আগত মানে এবাৰ মোৰ কি হৈছিলে, হাঁহ আনিছিলে, মই ভাবিছোঁ তেল মানে অকণমান সৰহকৈ দি দিলোঁ। তাৰপিছত হাঁহ মাংসটো ভজাৰ পিছত ইমান তেল ওলালে, মই কৈছোঁ নাই, খাবলৈ মানে মই একদম অশান্তি পালোঁ। ইমান বেছি তেল হ'লেও মানে অশান্তি পাওঁগৈ। তাৰপিছত এতিয়া সেইকাৰণে আজি ভাবিছোঁ একদম কমাই পিনে তেলটো কমাই দিওঁ। তাৰপিছতে হাঁহ ভজাৰ পিছত দেখা যাব বোলো কি হয়। এতিয়া দেখিছেনে এয়া সকলোবোৰ মছলা দিলোঁ, মছলা দি ভালদৰে ভাজিলোঁ। ভাজি উঠাৰ পিছত এয়া হাঁহৰ মাংসখিনি ভালদৰে বোলো ভাজোঁ, কাৰণ হাঁহৰ মাংসটো যিমান ভজা যাব সিমানেই বাৰু টেষ্ট লাগে খাবলৈ। তাৰপিছতে এতিয়া এয়া বোলো বহুতকৈ আৰু চটটো মই দেখাইছোঁৱে বাৰু, যথেষ্টখিনি ভাজি তাৰ ইয়াত তেল ওলাই গৈছে, দেখিছেনে বাৰু। আৰু বহুত তেল দেই, পিছত বাৰু দেখাম বাৰু, ইমানেই মানে তেল হৈছেগৈ। তাৰপিছত এতিয়া মোবাইলত বাৰু অকণমান ধৰিব নোৱাৰিগৈ। তাৰপিছত এতিয়া এয়া ভালদৰে ভাজিছোঁ। ভাজি মেলি উঠাৰ পিছত এতিয়া ভাবিলোঁ কোমোৰা আৰু যিখিনি আলুখিনি কাটি থোৱা আছিলে সেয়াও দি মেলি দিওঁ। আৰু এতিয়া ভালদৰে ভজাৰ পিছত সেইখিনি বোলো ভালদৰে ভাজি মেলি লওঁ। আৰু অলৰেডি মই ইয়াত নিমখ হালধি তাৰপিছতে মছলা সকলোবোৰ দিয়া হ'ল। আৰু বেছি মছলা ইউজ কৰা নাই বাৰু, যিহেতু 2জনী ছোৱালীয়ে খাব। আৰু ইহঁতলৈ কাঢ়ি উঠাৰ পিছতহে আমালৈ অকণমান জালুক অলপমান সৰহকৈ দি মেলি দিব লাগিব। আৰু হাঁহৰ মাংস বনাইছোঁ যেতিয়া জালুক নিদিলে জানো সম্পূৰ্ণ বাৰু। তাৰপিছত সেইটো কাৰণে এয়া ভালদৰে ভাজি আছোঁ। ভালদৰে ভাজি উঠাৰ পিছতে গৰম পানী কৰি থোৱা আছে, তাৰপিছত গৰম পানী দিম আৰু মানে কি, আৰু বতৰ যদি ঠাণ্ডা হয় হাঁহে কোমোৰা মানে খাবলৈ ইচ্ছা যায়েই। ঠাণ্ডা দিনত বাৰু প্ৰায়ে খোৱা হয়গৈ, আৰু যিহেতু এতিয়া গৰম দিন সিমান খোৱাও নহয়গৈ। তাৰপিছত এতিয়া বতৰ ঠাণ্ডা হওঁতে সেইকাৰণে খাই লৈছোঁ। আৰু এয়া দেখিছেনে গৰম পানী আছিলে, তাকে দি দিলোঁ। দি উঠাৰ পিছত ভালদৰে উতলিছে। উতলাৰ পিছত সিহঁতলৈ অলপ কাঢ়ি ল'ব লাগিব। তাহাঁতলৈ সেই কাঢ়িলোঁ। কাঢ়ি উঠাৰ পিছত এয়া আমালৈ জালুক দি পিনে এনেদৰাকৈ ৰখাই দিম। আৰু এতিয়া দেখিছেনে এয়া মানে দুপৰীয়া সাজটো এনেদৰে খাবলৈ ৰেডি কৰি লৈছোঁ।
আৰু এইডোখৰ মই অডিঅ'তে ক'বলৈ মানে আৰম্ভ কৰিছোঁ যিহেতু মানে পিছফালে যিটো মানে কেম্পাছ এটা আছে যেন কমাৰ্চ কলেজত তাত মানে কিবা ফাংচন পাতিব নেকি সেইকাৰণে লাউড স্পীকাৰটো অকণমান মানে ঠিক ঠাক কৰি মেলি আছে মাইকটো বাজি আছে আৰু সেইকাৰণে ভাবিলোঁ বোলো অডিঅ'তে আজি মই কথাকেইটা কৈ মেলি দিওঁ কেনেকুৱানো হৈছে মই বনোৱা মাংস তাৰপিছত এয়া মই প্ৰথমতে মাংস এপিচ টেষ্ট কৰি লৈছোঁ ভাল লাগিছে বাৰু খাবলৈ মানুহজনে বাৰু তেওঁ খাই আছে তেওঁ যিহেতু মানে টিভি চাই তেওঁ খাবলৈ বেয়া পায় দেই মই এই ছোৱালীজনীকো খুৱাব লাগে যেন সেইকাৰণে ইয়াতে সেয়া খাইছোঁ মানুহজনে কৈছে বাৰু টেষ্ট লাগিছে বুলি আৰু যিহেতু তেওঁ কামৰ পৰা আহিলে কামৰ মানে কি ৰাতিপুৱাতে গ'ল তাৰপিছত দুপৰীয়া সেই 1টা বজাতে আহি লৈ পিনে বোলো ভাতকেইটা এতিয়া খাবলৈ দিছোঁ তেওঁ যাওঁতে সেই তিতাকেৰেলা ভাজি লগতে সেই ৰুটি তেনেকৈ খাই মেলি তেওঁ গুচি গ'ল আৰু এতিয়া তেওঁ ভাত খাই আছে কৈছে বোলে খাবলৈ টেষ্ট হৈছে কাৰণ বহুত দিনৰ মূৰতো খোৱা হৈছে এতিয়া এয়া মই খাই মেলি আছোঁ বাৰু আজিলৈ মই ভিডিঅ' দি মই ইমানতে সামৰণি মাৰিছোঁ দেই যদি মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ